নমস্কাৰ বন্ধু বান্ধৱীসকল বহুদিনৰ বিৰতিৰ পাছত এটি নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ ভিডিঅ'টোত কেইটামান বিশেষ কথা আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম এইজোপা হৈছে পৰামলখী আৰু এই পৰামলখী গছজোপা আমাৰ ঘৰৰ ছাদৰ ওপৰতে ৰোপণ কৰিছিলোঁ আৰু ছাদখনৰ ওপৰত মানে 3 মহলৰ ওপৰত ৰোপণ কৰিছোঁ বহুতে মোক সুধি আছে যে ছাদৰ ওপৰত যদি খেতি কৰা হয় ছাদখন বেয়া হৈ যায় নেকি আৰু ইয়াত যদি ফলমূল ৰোপণ কৰোঁ বতাহত ভাগি যায় নেকি গছবোৰ তাৰে মই কেইটামান কথা আপোনালোকক ক'ব বিচাৰিছোঁ কেইটামান নিয়ম যদি পালন কৰি থকা হয় তেতিয়া কিন্তু আপোনালোকৰ ছাদখনো ভাল হৈ থাকিব গছৰ ফলমূলৰ গছৰ ডালবিলাকো বতাহে নাভাগে সেইবিলাক নিয়ম পালন কৰিলে আপোনালোকৰ যিখিনি ছাদত ৰোৱা ফলমূল সেইখিনি সুৰক্ষিত হৈ থাকিব এইজোপা হৈছে পৰামলখী আৰু পৰামলখীজোপা হৈছে পাৰ্মেণ্ট গছবিলাক ৰোপণ কৰিবৰ কাৰণে মই কেইটামান এনেদৰে বক্স বনাই লৈছিলোঁ আৰু এইজোপা হৈছে মধুৰি গছ যিবিলাক ফলমূলৰ গছ সেইবিলাক পাৰ্মেণ্ট গছ আৰু সেই পাৰ্মেণ্ট গছবিলাক ৰোপণ কৰিবৰ কাৰণে স্থায়ী জেগা লাগে আমিতো ওপৰত মাটি স্থায়ী কৰি ল'ব নোৱাৰোঁ সেই হেতুকে আমাৰ ছাদৰ ওপৰত এনেদৰে বক্স বনাই লোৱা হৈছে আৰু এই বক্সতে মই ফলমূলৰ প্ৰায়বিলাক গছ ৰোপণ কৰিছোঁ এয়া হৈছে নৰা বগৰী আৰু লগতে কেইটামান আমৰ গছো আছে আমো লাগি আছে এনেদৰে যদি পাৰ্মেণ্ট গছবিলাক ৰোপণ কৰা হয় তেতিয়া ফলমূলো লাগে আৰু আপোনাৰ ছাদখনো ভাল হৈ থাকিব আৰু যিবিলাক ফলমূল ৰুব তাত সাৰ দিলেও সেই তেনেকৈ মানে সাৰ দিবলৈও সুবিধা হয় আৰু দেখিছে এয়া সৰু সৰু পাইপ দিয়া আছে এই সৰু সৰু পাইপ দিয়া কাৰণ হৈছে এইফালে পানীখিনি ওলাই আহিব যদি বেছি হয় বৰষুণ দিলে পানীটো যদি ৰৈ নাযায় আৰু এই টিংটোতে পৰিব আৰু এই টিঙৰ পানীখিনিও ব্যৱহাৰ কৰিব পাৰি সেই হেতুকে আমি তেনেকৈ দিয়া হৈছে আৰু এডাল ষ্টেণ্ড বনাই দিছোঁ লোহাৰৰ এনেকৈ কেইবাডালো দিয়া আছে ইয়াত শাক পাচলি বা অন্যান্য ফলমূল গছো ৰুব পাৰি আৰু তেতিয়া পানীটো মানে ছাদত ৰৈ নাথাকে আৰু সাৰিবলৈও ভাল ঝাৰু চাৰু সোমাই যায় ধুনীয়াকৈ সাৰি আনিব পাৰি আৰু লগতে মই ইটা দিও থৈছোঁ ইটা দি ৰাখিলেও সাৰি আনিব পাৰি কাৰ্টুনৰ তলত যদি এনেদৰে ইটা দিয়া হয় তেতিয়া সুন্দৰ হৈ থাকে আৰু পাৰ্মেণ্ট গছবিলাক প্ৰায় মই এনেকৈ ষ্টেণ্ড বনাই দিছোঁ আৰু বক্স বনাই দিছোঁ পাৰ্মেণ্ট নোহোৱাবিলাক ইটাৰ দি পেলাই মই কাৰ্টুন দিছোঁ আৰু এইজোপা দেখিছে হেন্দালি দি দিলোঁ এই হেন্দালিডাল কিন্তু ফল্ডিঙৰ হয় লোহাৰে বনোৱা আৰু লগতে এইখিনি সনৰচি বান্ধি দিছোঁ ইয়াত ভোল জিকা কুন্দুলি ইত্যাদি লাগিছে আৰু এনেদৰে দিলে গছবোৰ সুন্দৰকৈ বগাব পাৰে আৰু ছাদখনো ভাল হৈ থাকে বেছি গৰম নালাগে তলৰ ৰুমকেইটা বিশেষকৈ 3 মহলৰ ওপৰত আছে বহুত গৰম হয় আৰু এনেদৰে দিয়াৰ কাৰণে আমাৰ বহুত ধুনীয়া ঠাণ্ডা আহে আৰু এইবিলাক লাগি আছে এইবোৰ ভোল জিকা কুন্দুলি লাগি আছে আৰু লগতে ভেদাইলতাও আছে ভেদাইলতাও দিয়া আছে কাৰণ ভেদাইলতা বগাবলৈও চাঙি লাগে বা এনেকৈ হেন্দালি লাগে এইটো দেখিছে ফুল বৰ সুন্দৰ হৈছে খাবলৈ আৰু এইবিলাক একদম অৰ্গেনিক একেবাৰে মই অকণো ইয়াত কেমিকেল ব্যৱহাৰ কৰা নাই পোক মৰা দৰৱো দিয়া নাই আৰু গছৰ ফলমূল লাগিবলৈও মই কেমিকেল জাতীয় একো সাৰ প্ৰয়োগ কৰা নাই এইটো সৰুকৈ দেখিছে এইটো হৈছে কোমোৰাও লাগিছে একেখন চালিতে আৰু এয়া কুন্দুলি ঘৰত কৰা খেতি শাক পাচলিবিলাক সঁচাকৈ খাই সুস্বাদ লাগে বজাৰৰ কেমিকেলযুক্ত খাদ্য খাই মানুহৰ বেয়া বেমাৰবোৰ হ'বলৈ ধৰিছে বিশেষকৈ কেঞ্চাৰৰ প্ৰভাৱটো বহুত বেছি পৰিছে কেমিকেল খাই মানুহৰ সৰুতে ল'ৰা ছোৱালীবিলাকৰ বেয়া বেমাৰবোৰ হ'ব ধৰিছে সেই হেতুকে এনেদৰে যদি ঘৰতে আমি এডোখৰ ঠাই পাওঁ আৰু তেনেকৈ আমি
খেতি কৰোঁ নিশ্চয় এটা ফল মূল খালেও আমাৰ বহুতখিনি উপকৃত হ'ম বা এটা শাক পাচলিও যদি অৰ্গেনিকভাৱে খাব পাৰোঁ বহুতো উপকৃত হ'ম সেই হেতুকে আপোনালোকলৈ ভিডিঅ'টো পঠালোঁ আপোনালোকে চাব আৰু এটা কথা ক'ব পাহৰি গৈছোঁ ফল মূলৰ গছবোৰ ওপৰত ৰুইছোঁ যদিও আমাৰ ডালবোৰ বতাহে ভঙা নাই কাৰণটো হৈছে ফল মূলবোৰ লগাৰ প্ৰায় যেতিয়া খাই শেষ হৈ যায় তেতিয়া এমাহৰ পাছত ডালবিলাক কাটি দিওঁ আগৰ পৰা 3 ফুটলৈ তললৈকে আগটোৰ পৰা 3 ফুট তললৈকে ডালবিলাক কাটি দিওঁ যাতে ব্ৰাঞ্চ হয় যিমান ব্ৰাঞ্চিং হ'ব সিমানেই ফল মূলৰ গছবোৰত বা শাক পাচলি যিয়ে নকওক আপোনালোকে আগটো প্ৰথম অৱস্থাত কাটি দিব লাগে আৰু এই বগৰীজোপাও মই তেনেকৈ কাটি দিয়াৰ পাছত জপজপীয়া হৈ বগৰীজোপা লাগিছে আৰু ইমান বতাহতো একো হোৱা নাই আমো তেনেকৈ লাগি আছে একো বতাহত মানে ভগা চগা নাই যিমান আপোনালোকে কাটিব সিমান ব্ৰাঞ্চ হ'ব আৰু সিমান ফল মূলো লাগিব সেই হেতুকে এনেকুৱা যদি কৰে তেতিয়া আপোনালোকৰ গছ গছনিবোৰ সুৰক্ষিত হৈ থাকিব আৰু ছাদখনো ভাল হৈ থাকিব আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ল বুলি যদিহে ভাল পালে এটা লাইক কৰিব আৰু যদি কিবা প্ৰশ্ন আছে মোক সুধিব আপোনালোকক ক'বলৈ মই অকণমান হ'লেও চেষ্টা কৰিম হ'লেও মই ইমান অভিজ্ঞ নহয় মই যিখিনি নিজে কৰি আছোঁ তাৰ পৰাহে আপোনালোকক এইখিনি ক'ব বিচাৰিছোঁ বা ক'বলৈ লৈছোঁ যদি মোৰ কিবা ভুল হৈ গৈছে আপোনালোকে ক্ষমা কৰিব ভিডিঅ' চোৱাৰ বাবে আপোনালোকক বহুবাৰ ধন্যবাদ জনালোঁ